বীৰবলৰ সাধু। আকবৰৰ ৰাজ্যত এজন অতি সৎ ব্যক্তি আছিল। মানুহজন কিন্তু দুখীয়া আছিল। তথাপি কেতিয়াও মিছা কথা নকয় বুলি সকলোৱে জানিছিল। এদিন এই সৎ ব্যক্তিজনৰ ওচৰলৈ এজন অসৎ ব্যক্তি আহি ক'লে, আপুনি এটা গোচৰৰ সাক্ষী দিব লাগিব। কিন্তু মই গোচৰৰ বিষয়ে সাক্ষী কেনেকৈ দিম? মই সেই বিষয়ে একোকে নাজানো। মানুহজনে উত্তৰ দিলে, সেই বিষয়ে জনাৰ একো দৰকাৰ নাই। মই যি ধৰণে শিকাই দিম সেই ধৰণে ক'লেই হ'ব। আপুনি কোৱা কথা বিচাৰকে সঁচা বুলি ভাবে। মানুহজনে অসৎ ব্যক্তিজনৰ উদ্দেশ্য বুজি পাই ক'লে, তাৰমানে মই মিছা সাক্ষী দিব লাগিব। এই কাম মই কৰিব নোৱাৰো। মই মোৰ প্ৰাণ গ'লেও মিছা কথা নকওঁ। মানুহজনক বহুত অনুৰোধ কৰি আনকি ভয় দেখুৱাইও অসৎ ব্যক্তিজনে সমান কৰিব নোৱাৰিলে। হাজাৰ মোহৰ দিয়াৰ লোভ দেখুৱাওঁতো সৎ ব্যক্তিজন মিছা সাক্ষী দিবলৈ ৰাজি নহ'ল। ফলত বিচাৰত অসৎ ব্যক্তিজন হাৰিল। বিচাৰত হাৰি মানুহজনৰ সৎ ব্যক্তিজনৰ ওপৰত অত্যন্ত খং উঠিল। সি এই অপমানৰ পুতক তুলিবলৈ উপায় চিন্তা কৰিবলৈ ধৰিলে। আকবৰৰ দৰবাৰৰ লগত এই অসৎ ব্যক্তিজনৰ যোগাযোগ আছিল। সি আকবৰক জনালে যে মানুহজন অতি অসৎ। মানুহজনে আৰু কেইবাজনো ব্যক্তিক একে কথাকে আকবৰক ক'বলৈ নিয়োগ কৰিলে। কেইবাজনো মানুহে মানুহজনক অসৎ বুলি কোৱাত আকবৰ সিহঁতৰ কথাত পতিয়ন গ'ল আৰু মানুহজনক বন্দী কৰি দৰবাৰত হাজিৰ কৰিবলৈ হুকুম জাৰি কৰিলে। এই সকলো ঘটনা বীৰবলে আগতীয়াকৈ জানিব পাৰি দৰবাৰত সিদিনা এক বিশেষ কৌশল অৱলম্বন কৰিলে। দৰবাৰ আৰম্ভ হোৱাৰ আগতে আকবৰক চেলাম জনাই বীৰবলে ক'লে, জাহাপনা, ইমান দিনে বিচাৰত মই যি ৰায় দিছোঁ তাকেই আপুনি মানি লৈছে। কোনোদিনে মোৰ সিদ্ধান্তত আপুনি অমত হোৱা নাই। কিন্তু মই মাজে মাজে আপুনি অন্য মানুহৰ আগত এবাৰ হ'লেও বিচাৰত মোৰ মতৰ বিপৰীতে ৰায় দিব বুলি কোৱা শুনো। যদি সেই কথা সঁচা হয় তেন্তে আজিৰ বিচাৰৰ ৰায় মই প্ৰথমে দিম। আপুনি মোৰ ৰায়ৰ বিপৰীত ৰায় দিব। বীৰবলৰ আওপকীয়া কথা মুঠেই বুজি নাপাই আকবৰে সন্মতি জনাই ক'লে, বীৰবলে ঠিক কথাই কৈছে। মই সদায় বীৰবলৰ ৰায় মানি লওঁ। আজি কিন্তু বীৰবলে যি ৰায় দিব তাৰ ওলোটা ৰায় মই দিম। মই বীৰবলৰ ৰায়ৰ লগত একমত নহওঁ। দৰবাৰ আৰম্ভ হ'ল। বন্দী কৰি অনা সৎ মানুহজনৰ বিৰুদ্ধে গোচৰ চলিল। আকবৰে ক'লে, এই মানুহজন অসৎ বুলি মোৰ পৰিচিত কেইবাজনো লোকে কৈছে। মানুহজনে হেনো বহুত বেয়া কাম কৰে, মিছা কথা কয়, লোকক ঠগায়। কিন্তু আচৰিত কথা হ'ল মানুহজনৰ কুকৰ্মৰ কোনো সাক্ষী নাই। তেতিয়া বীৰবলে কৰে, জাহাপনা, সাক্ষী নাথাকিলেও এনে অসৎ ব্যক্তিয়ে কঠোৰ দণ্ড পোৱা উচিত। তৎক্ষণাৎ আকবৰে ৰায় দিলে, মই এই মানুহজনক এতিয়াই মুক্তি দিলোঁ। মানুহজন কোনো শাস্তি পোৱাৰ যোগ্য নহয়। বীৰবল, তোমাৰ ৰায়ৰ বিপৰীতে মই ৰায় দিলোঁ। আকবৰৰ ৰায় শুনি বীৰবলে হাঁহিলে। সেইদিনাৰ দৰবাৰ তাতে সমাপ্তি হ'ল। পিছদিনা বীৰবলে আকবৰক সকলো কথা বিৱৰিকৈ ক'লে যে মানুহজন প্ৰকৃততে সাধু প্ৰকৃতিৰ। আকবৰৰ পৰিচিত লোকসকলেহে অসাধু। সিহঁতে মিছা অভিযোগ দিছে। সাধু মানুহজনৰ শাস্তি হোৱাটো নিবিচাৰাৰ কাৰণে বীৰবলে এই বুদ্ধি কৰিব লগা হ'ল। আকবৰে বীৰবলৰ বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু অসাধু লোককেইজনক শাস্তি দিলে।